সাধু 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 খাই কঁঠালৰ বাদু সাধু মাকৰ ল'ৰা এটা হ'ল এপাচিমান গধু হেল্ল' মোৰ নাম দীপাশ্মী ভৰদ্বাজ আজি মই তোমালোকক এটা ষ্টৰী কম ষ্টৰীটোৰ নাম হৈছে এটা লোভীয়া কুকুৰ এদিন এটা কুকুৰৰ বৰ ভোক লাগি আছিল কুকুৰটোৱে ৰাস্তাতে গৈ থাকোতে এডাল হাড়ৰ টুকুৰা দেখিলে আৰু ভাবিলে যে মই যদি এই হাড়ৰ টুকুৰাডাল খাবলৈ পাওঁ মোৰ কিমান ফূৰ্তি লাগি যাব সেই বুলি কুকুৰটোৱে হাড়ৰ টুকুৰাডাল মুখত লৈ এখন হাকু পাৰ হ'বলৈ ধৰিলে সেই দিনাখন খুব প্ৰখৰ ৰ'দ দি আছিলে কুকুৰটোৱে পানীত নিজৰ ছাঁটো দেখিলে আৰু ভাবিলে যে এইটোতো আন এটা কুকুৰ ইয়াৰ মুখতো দেখোন মোৰ নিচিনা হাড়ৰ টুকুৰা এটা আছে মই যদি এই হাড়ৰ টুকুৰাটো খাবলৈ পাওঁ মোৰ কিমান ভাল লাগি যাব সেই বুলি কুকুৰটোৱে পানীত চাই ভুকভুকাবলৈ ধৰিলে ভুকি থাকোতে তাৰ মুখৰ পৰা হাড়ৰ টুকুৰাটো ওলাই পানীত পৰি থাকিলে বেচেৰা কুকুৰটো ভুকে পিয়াহে সেই ঠাইৰ পৰা গুচি গ'ল এইটো সাধুৰ পৰা আমি এটাই শিক্ষা পাইছো যে আমি কেতিয়াও বেছিকৈ লোভ কৰিব নালাগে আমি যিটো বস্তু পাইছো সেইটোতে সন্তুষ্ট থাকিব লাগে বাই বাই